নমস্কাৰ বন্ধুসকল উপেন্দ্ৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁহি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ বন্ধুসকল যে যোনবোৰ ফ্ৰেণ্ড পোনপ্ৰথমৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকলৈ এটা অনুৰোধ যাতে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি বেল আইকনটো প্ৰেছ কৰিব, যিহেতু মই প্ৰতিটো ভিডিঅ'ত জব ইনফৰমেশ্যন ৰিলেটেড এডমিট কাৰ্ড ৰিজাল্ট और नोटिफिकेशन अपडेट भिडिओ आपलोगों आगबঢ়াই आसो যাতে আপোনালোকে डायरेक्टली ভিডিওবিলাক পায়। সো বৰ্তমান ভিডিওটো যেহেতু আৰম্ভ কৰোঁ বন্ধুসকল, ভিডিওটো হৈছে আপোনালোকক জনাব বিচাৰোঁ যে ভিডিওটো ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ফ্যামিলি ওয়েলফেয়াৰ ৰিসেন্টলি গ্ৰেড 3 আৰু গ্ৰেড 4 ফাৰ্ষ্ট পেজৰ ৰিজাল্ট এনাউন্স হৈ গৈছিল। আপোনালোকে নিশ্চয় গম পাইছে। বহুতো ফ্ৰেণ্ডছে মোক যেহেতু ৰিজাল্টৰ सेकेंड फेजर एडमिट कार्डर विषय आपडेट सुधी आছিলে যে কোন কেতিয়াকে আপোনালোকৰ এডমিট যেহেতু सेकेंड फेजर দিয়া হ'ব। সো বৰ্তমান বন্ধুসকল আপোনালোকৰ কাৰণে ভাল খবৰ যে এডমিট কাৰ্ড অলৰেডি ৰিলিজ হৈ গৈছে, য'ত এক্সাম হ'ব 29 ডিসেম্বৰত এক্সাম আপোনালোকৰ হ'ব। আৰু মই লিংকটো দি গৈছোঁ ডিসক্ৰিপশ্যন বক্সত, আপোনালোকে ডাইৰেক্টলি লিংকটো ক্লিক কৰি আপোনালোক এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। সো বন্ধুসকল লগতে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা এক্সামৰ কাৰণে কোনদিনাখন শিডিউল আছে সেই এক্সামৰ ডেটটো দিয়া হৈছে, লগতে আপোনালোকৰ এডমিট কাৰ্ডত কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে মেনশ্যন কৰা আছে। তো কাইণ্ডলি আপোনালোকে যে ভিডিওটো যদি ভাল লাগিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে নটিফিকেশ্যন আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই নেক্সট ভিডিও যেতিয়া বনাম আপোনালোকৰ যাতে ডাইৰেক্টলি ভিডিওবিলাক পাই থাকে। সো বন্ধুসকল আজিলৈকে সিমানেই। সো বেষ্ট অফ লাক, ধন্যবাদ।